নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে এই ভিডিঅ'টো যুগুতা হৈছে। এই খবৰকেইটা ৰাজ্যখনৰ প্ৰত্যেকগৰাকী নাগৰিকৰ বাবে জনাটো অত্যন্ত প্ৰয়োজনীয়। এই মুহূৰ্তৰ প্ৰথমটো খবৰ আহি পৰিছে। বিহুৱে ৰচিব বিশ্ব অভিলেখ। 10,000 বিহুৱা বিহুতীয়ে সৰু সজা ষ্টেডিয়ামত একেলগে নাচিব 14 এপ্ৰিলত। এইবাৰ অসমৰ ছবিমান বিহুক লৈ বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ। এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 14 এপ্ৰিলৰ বিশেষ দিনটোলৈ সাজু হৈছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিশ্ব দৰবাৰলৈ যাব আমাৰ ছবিমান বিহু। ঢোল পেঁপা গগনা সুতুলি টকা তালৰ শব্দই ৰজন জনাব গুৱাহাটী। 15 মিনিটৰ এই বিশাল আয়োজনৰ মুখ্য প্ৰত্যক্ষদৰ্শী হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গিনিজ বুক অফ ৰেকৰ্ডছত বিহুৰ অন্তৰ্ভুক্তিৰ লক্ষ্যৰে চলিছে এই বৃহৎ আয়োজন। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। বাল্য বিবাহৰ বলি হোৱা কিশোৰীক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত, চৰকাৰে দিব এই সুবিধা। এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ। অসম চৰকাৰে বাল্য বিবাহৰ বলি হোৱা কিশোৰীসকলক পুনৰ সংস্থাপনৰ দিয়া কৰিব। বৃহস্পতিবাৰে কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সিদ্ধান্তৰ বিষয়ে জনায়। পেগুৱে কয় যে আৰক্ষীক বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে বাল্য বিবাহৰ বলি হোৱা কিশোৰীসকলক লৈ পুনৰ সংস্থাপনৰ বিষয়টো অধ্যয়ন কৰিবলৈ এখন কমিটি গঠন কৰি দিয়া হৈছে। শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰে গঠিত কমিটিখনে প্ৰতিবেদন দাখিল কৰাৰ পিছতে গ্ৰহণ কৰা হয় যাৱতীয় পদক্ষেপ। উল্লেখ্য যে যোৱা কেইদিনমান ধৰি অসমত চলি আছে বাল্য বিবাহ বিৰোধী অভিযান। এই সন্দৰ্ভত অসমত 4,000তকৈ অধিক গোচৰ ৰুজু হৈছে যদিও এই পৰ্যন্ত 2,000তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। মই সাজু সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ। মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে মুকলি বিতৰ্কত বহিব বিচাৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই, যিটো লাইভ যোগে অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব পাৰিব। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰীৰ সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত। কামৰূপ মহানগৰ জিলাৰ কেইবাটাও ফাইল হাতত লৈ তদন্তকাৰী সংস্থাই সাংসদগৰাকী এনে ফাইলৰ তদন্ত চলি থকাৰ মাজতে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাইছে অজিত কুমাৰ ভূঞাই। সামাজিক মাধ্যমত কৰা এক মন্তব্য অনুসৰি অসমৰ মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে যি কয় ক'ব পাৰিব, মোৰ বিৰুদ্ধে সকলোৰে সন্মুখত ফাইল খুলিবলৈ সুযোগ পাব। মই সাজু, ময়ো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উঠা ৰাজহুৱা অভিযোগৰ এক বৃহৎ ফাইল লৈ যাম, সকলোবোৰ ৰাজহুৱা কৰিম। এই ক্ষেত্ৰত সাংসদগৰাকীৰ চৰ্ত মাথোন অনুষ্ঠানটোত কোনো কাট-কুট নচলিব। অসমৰ ৰাইজে সকলো মুকলিকৈ দেখিব লাগিব, সকলোবোৰ লাইভ হ'ব লাগিব। সামাজিক মাধ্যমত কৰা এনে মন্তব্যৰ কথা কৈ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী সাজুনে বুলি প্ৰশ্ন সাংসদগৰাকীৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ সকলোতকৈ ডাঙৰ খবৰটো। আকৌ কাৰাগাৰলৈ যাবলৈ সাজু বিধায়ক অখিল গগৈ। বিৰোধী আন্দোলনৰ গোচৰত পুনৰ কাৰাগাৰলৈ যাব লাগিব নেকি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। 23 ফেব্ৰুৱাৰীত অখিল গগৈক নিয়া আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হোৱাৰ কথা অখিল গগৈ নিজে সদৰি কৰিছে সামাজিক মাধ্যমত। এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ। বিৰোধী আন্দোলনৰ নেতৃত্ব লৈ 1 বছৰ 7 মাহ কাৰাবাস কটা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ পুনৰ কাৰাগাৰলৈ যাবলৈ মানসিকভাৱে প্ৰস্তুত হৈছে। শুকুৰবাৰে সামাজিক মাধ্যম যোগে কাৰাগাৰলৈ যাবলৈ সাজু হোৱাৰ কথা ৰাজহুৱাকৈ ব্যক্ত কৰিছে বিধায়কজনে। বিৰোধী আন্দোলনৰ সময়ত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে এনআইএ ৰুজু কৰিছিল গোচৰ। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। চাকৰি প্ৰত্যাশীসকলৰ বাবে সুখবৰ, কিয়নো ভাৰতীয় ডাক বিভাগৰ অধীনত ওলাইছে হাজাৰ হাজাৰ চাকৰি। ভাৰতীয় ডাক বিভাগৰ অধীনত ওলাইছে হাজাৰ হাজাৰ চাকৰি। 40,889টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু ডাক সেৱকৰ পদ খালী। 16 ফেব্ৰুৱাৰীৰ পূৰ্বে কৰিব লাগিব ইয়াৰ বাবে আবেদন। আৰু ইয়াত বয়সৰ সময়সীমাটো ধৰি দিয়া হৈছে 18ৰ পৰা 40 বছৰৰ ভিতৰত সকলো ব্যক্তিয়ে কৰিব পাৰিব আবেদন। আৰু আবেদন কৰিবৰ বাবে ইয়াত অফিচিয়েল ৱেবছাইট দিয়া হৈছে www.indiapostonline.gov গৈ আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পিছতে ৱেবছাইটত সকলোবোৰ যাৱতীয় নথি পত্ৰ আৰু নিৰ্ধাৰিত মাচুল আপোনালোকে দিব লাগিব। ইয়াৰ বাবে লিখিত পৰীক্ষাৰ জৰিয়তে মেধাৰ ভিত্তিত নিৰ্বাচিত কৰা হ'ব প্ৰাৰ্থী। আজিৰ খবৰকেইটা ইমানেই আছিল। যদি খবৰকেইটা জানি ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এনেকুৱা খবৰবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।